Hello everyone, good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিও লৈ আৰু আজি ৰাতিপুৱাই মই মোৰ ভিডিওটো আৰম্ভ কৰি দিছো ৰাতিপুৱাই এতিয়া 7টা মান বাজিছে আৰু মই মোৰ ভিডিওটো আৰম্ভ কৰিছো আজি আসলতে আমাৰ কাৰণে এটা বিশেষ দিন আৰু মনটো বহুত বেছি ভাল লাগি আছে আজি মোৰ হাজবেণ্ডৰ কামৰ এটা নতুন অফিচৰ আৰম্ভণি হ'ব আৰু সেই কাৰণে অফিচটোতে সৰুকে কিবা এটা আয়োজন কৰিছো বেছি ডাঙৰকে একো কৰিব পৰা নাই কাৰণ গাবুৰো ইমান ভাল নহয় আৰু ঘৰৰ পৰাও কোনো আহিব নোৱাৰে আৰু বহুত বেছি গৰমতে মানে একদিন জ্বৰ হৈ গৈছে মোৰো গা বেয়া মিষ্টাৰৰ গা বেয়া সেই কাৰণে সৰুকে কিবা এটা আয়োজন কৰিছো ভাবিলো ভিডিওটো আৰম্ভ কৰি দিও আপোনালোকৰ লগতো শেয়াৰ কৰি দিও ভাল লাগিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব অফিসটো মিষ্টাৰৰ কন্টেকৰ কামৰ হয় ইন্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ ডিজাইনৰ আৰু অফিসটো জুৰু তিনিআলিত আছে অফিসটো এতিয়াও মানে বহুত ফাৰ্নিচাৰ বনাবলৈ বাকি আছে আলমাৰি কিবা কিবি বনাব লগিয়া আছে তথাপিও আপোনালোকক দেখুৱাম দিনটো ইটো হিটো কিনো কৰো আপোনালোকক দেখুৱাই থাকিম আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু যদি ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে ফেসবুক পেজখন ফলো কৰি দিব তেতিয়া হলে একেবাৰে আপোনালোকক অফিসত গৈ লগ পাই এয়া এফালে পায়স বনাবলৈ কাৰণে গাখীৰখিনি উতলাইছো আৰু ইয়াতে মগু তিয়াই থৈছো ডাঙৰ মগুটো আৰু এফালে বুট তিয়াই থৈছো ধুবলৈ আছে মই কামখিনি কৰি লওঁ তাপা আপোনালোকক লগ পাইছো এতিয়া মই আহি পাই গলো হি অফিস আৰু আপোনালোকক অকমান অফিসটো দেখুৱাই দিওঁ আৰু এতিয়া পূজাৰ কাৰণে মানে পূজাৰী আহিলে তেওঁ যোগাৰ কৰি আছে আৰু বাও আহি আছে পাবহি আৰু দেখুৱাই থাকিম আপোনালোকক আৰু হেয়া মিষ্টাৰ কিবা লাগিব সুধি আছে এফালে দি এনেকৈ সোমাই গৈয়ে সোঁফালে আছে বহা ইয়াতে গেষ্ট আহিলে বহিব এয়া আৰু এফালে কেবিনসমূহ আছে আৰু ইয়াতে পূজা হ'ব আৰু ইয়াতে মোৰ মিষ্টাৰ বহিব এটো মিষ্টাৰৰ কেবিন আৰু বাকি গিটা সাইডত থকা গিটা স্টাফৰ কেবিন হ'ব এয়া দেখুৱাই দিছো আৰু এয়া অফিচৰ পৰা তলৰ ভিউ আপোনালোকক মই দেখুৱাই দিছো এয়া পূজাৰ যা যোগাৰ কৰি আছে আৰু এফালে এডাল মই আমদালি গাঠি লৈছো দৰজাত লগাব লাগিব যে আৰু এখন চকী এখন নতুনকৈ কিনি আনিছে এখন টেবুল আৰু এখন চকী পিছত ইয়ালে দিব লাগিব এতিয়া ইয়াতে থৈ দিছে আৰু ইয়া এতিয়া আমাৰ পূজা হৈ গ'ল আৰু এয়া বাইদেউ আহিছে পল্লৱী বাইদেউ দেখাই থাকো আৰু এয়া আমাৰ মিষ্টাৰ
আৰু মই কিন্তু সেইখন চকীতহে বহিম আকৌ দেই, সেইখনত। তেতিয়া মই আহিলে আপুনি এইখনত বহিব, হয় নাই? এইফালে চাই কওক, এইফালে চাই কওক, কি কৈছে? সঁচাকে ডান। আৰু আজি মনটো কেনেকুৱা লাগিছে? বহুত দিনৰ সপোন এটা পূৰ হ'ল আপোনাৰ? ভাল লাগিছে, ভাল লাগিছে। ব্যস্ত মানুহ আৰু এতিয়া আমি ঘৰলৈ যাম আৰু মিষ্টাৰ টেবুলখন মই থাকোঁতেই ঠিক কৰি গৈছোঁ। আকৌ আহিমেই, ইয়াতে এটা মানি প্লেন আৰু কিবা কিবি ৰাখিব লাগিব, অকণমান ডেক'ৰেশ্যন কৰিব লাগিব আৰু এটা আলমিৰাও বনাব লাগিব। কেনেকুৱা একদম মনটো পূৰা আজি বোলে ভাল হৈ আছে। হয় বাৰু, বহুত কষ্ট কৰিছে, বহুত কষ্টৰ পাছত আজি এইখিনি হৈছে। ভগৱানৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু সেই অফিচটোতো আপোনালোকক দেখুৱালোৱে, আপোনালোকৰ কেনেকুৱা লাগিলে অফিচটো জনাব। আৰু মোৰতো ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ। আৰু এতিয়া পূজাৰ বস্তুখিনি নদীত বিসৰ্জন দিবগৈ লাগিব, য'তে ত'তে পেলাব নাপায় যে। এতিয়া তালৈ যাওঁ, এতিয়া মই যাওঁ আৰু যাবলৈ ওলাইছোঁ। আৰু ইয়াতে মানে এই বিল্ডিংটোত যিহেতু আৰু এটা অফিচ আছে, মানে তলত এখন বহুত পুৰণা গাড়ী আছে। আপোনালোকক অকণমান দেখুৱাম বাৰু গাড়ীখন, ব'লক এতিয়া যাওঁ। এইখন চব কিমান পুৰণা গাড়ী, এইখন আৰু এইটো অফিচৰ তলটো গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে।